নমস্কাৰ ডিভাইন আনটোল্ড ষ্টৰীৰ এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো শুৱালকুছিৰ এটা মন্দিৰত। আসলতে মন্দিৰ নহয়, এখন বিশেষ থান, আৰু আজি এই থানখনৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি ভিতৰলৈ যাওঁ। আসলতে এইখন হৈছে এখন মহাপুৰুষীয়া থান, যাৰ নাম হৈছে শ্ৰী শ্ৰী ঈশ্বৰ নহত্ৰ থান। কিন্তু মানুহবোৰে এই থানখন হনুমান মন্দিৰ বুলিহে জানে, আৰু গোটেই বছৰটোতে এই মন্দিৰটো দৰ্শন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ভিৰ কৰেহি। আৰু বলকচোন এতিয়া আমি এই মন্দিৰটোৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰো, লগতে এই মন্দিৰটোত কেনেদৰে আহিব পাৰিব সেই কথাও মই জনাম। আজি আমি এই মন্দিৰটোত আহিবলৈ পাই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছো, কাৰণ লোকবিশ্বাস অনুসৰি এই মন্দিৰটো হৈছে এক জাগ্ৰত মন্দিৰ, য'ত আপুনি আহিলে আপোনাৰ মনৰ সকলো আশা পূৰণ হয় বুলি মানুহে বিশ্বাস কৰে। এইখনে সেইখন থান যাৰ আখ্যান দূৰ দিগন্তলৈ প্ৰচলিত। আৰম্ভণিতে এই থানখন আছিল প্ৰভু নাৰায়ণ ভক্ত গৰুৰ পক্ষী আৰু প্ৰভু ৰামচন্দ্ৰৰ ভক্ত হনুমান, তেওঁলোক দুয়োকে পোনপ্ৰথমে স্থাপন কৰি পূজা অৰ্চনা কৰা হৈছিল, আৰু তেতিয়াৰ পৰা এইখন মহাপুৰুষীয়া সত্ৰ হিচাপে নামাকৰণ কৰা হ'ল। আমি এই মন্দিৰটোত আহিবলৈ পাই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছো, কিয়নো এই মন্দিৰটোত আহি আমি বহুতো ভক্তপ্ৰাণ ৰাইজক লগ পাইছিলো, আৰু তেওঁলোকৰ মুখৰ পৰা এই মন্দিৰটোৰ বিষয়ে কিছু নজনা কথা জানিব পাৰিছিল, আৰু সেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেওঁলোকে কৈছিলে যেতিয়াই তেওঁলোকে এই মন্দিৰটো দৰ্শন কৰিবলৈ আহে, তেতিয়াই বান্দৰৰ জাক এটাই এই মন্দিৰটোৰ ৰখীয়া হিচাপে থাকে। লগতে জনাইছিল যে ৰাতিৰ সময়ত সেই মন্দিৰটোৰ ভিতৰৰ পৰা এক উজ্জ্বল হালধীয়া ৰঙৰ পোহৰ তেওঁলোকে দেখা পাইছিলে, আৰু লগতে সৰু সৰু কেইজনমান ল'ৰাক ভিতৰত খেলি থকাও দেখিছিলে। আৰু যেতিয়াই কোনোবাই চাবলৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বিচাৰে, তেতিয়াই সেই পোহৰৰ উৎসটো নাইকিয়া হৈ পৰে, আৰু লগতে সকলোবোৰ অদৃশ্য হৈ পৰে। আৰু যেতিয়াই তেওঁলোকে এই থানখনত পূজা অৰ্চনা কৰিবলৈ আহে, আৰু তেতিয়াই সেই বান্দৰৰ জাকবোৰ দেখিবলৈ পায়। তেতিয়াৰ পৰাই লোকবিশ্বাস মতে এই থানখনত শ্ৰী শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে, আৰু তেতিয়াৰ পৰাই এই থানখন শ্ৰী শ্ৰী হনুমান মন্দিৰ স্বৰূপে জনাজাত হয়। আৰু সেই মান্যতা অনুসৰিয়ে বহুতো মানুহ এই মন্দিৰটো দৰ্শন কৰিবলৈ আহে। সঁচাকৈয়ে মন্দিৰ পৰিষদে মন্দিৰৰ চৌহদটো বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এফালে তেওঁলোকে শ্ৰী হনুমানৰ ফটো ৰাখিছে, আৰু আনফালে তেওঁলোকে শ্ৰীকৃষ্ণৰ ফটো ৰাখিছে, আৰু লগতে মন্দিৰ চৌহদত বিভিন্ন ধৰণৰ ভগৱানৰ ফটো তেওঁলোকে ৰাখি থৈছে। মন্দিৰ প্ৰাংগণত বিভিন্ন ধৰণৰ ফটোৰ লগতে মহাপুৰুষজনাৰ কিছুমান বাণী লিখিত আকাৰে ৰাখি থোৱা হৈছে, যি বাণীবোৰে তাত যোৱা ভক্তপ্ৰাণ ৰাইজক এক সঠিক দিশ প্ৰদান কৰে। এই মন্দিৰটোত সদায় নাম প্ৰসংগ হৈয়ে থাকে, আৰু যিটো কাৰণে এই মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰো মনবোৰ উৎফুল্লিত হৈ থাকে।
যেতিয়া আমি মন্দিৰটো দৰ্শন কৰি আছিলো তেতিয়া মন্দিৰ পৰিষদৰে এজন মানুহক আমি লগ পাইছিলো আৰু সেই মানুহজনৰ পৰাই আমি মন্দিৰটোৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিছিলো তেওঁ আমাক জনাইছিল যে যিখিনি মানুহে শুদ্ধ মনেৰে ভগৱান শ্ৰী হনুমানৰ শ্ৰী চৰণত এঠুক কল আগবঢ়াই নিজৰ মনৰ ইচ্ছা ব্যক্ত কৰে ভগৱান শ্ৰী হনুমানে তেওঁৰ মনৰ আশা অতি শীঘ্ৰে পূৰণ কৰে আৰু হনুমান প্ৰভুৰ আশীৰ্বাদত আমিও এই মন্দিৰটো দৰ্শন কৰিবলৈ আহিছিলো সঁচাকৈয়ে আমাৰ এই মন্দিৰটো দৰ্শন কৰিবলৈ পাই আৰু প্ৰভুৰ আশীৰ্বাদ লৈ নিজকে বহুত সৌভাগ্যৱান যেন অনুভৱ হৈছিল আপোনালোক সকলোৱে এই মন্দিৰটোলৈ আহক আৰু প্ৰভুৰ আশীষ লওক যাতে প্ৰভুৱে সকলোৰে মনৰ আশা পূৰণ কৰি দিয়ে আৰু এই মন্দিৰটোত আহিবলৈ আপোনালোক আহিব লাগিব শুৱালকুছিলৈ শুৱালকুছিত আপোনালোকে টেম্পুত উঠি চাৰিখুটালৈ আহিব লাগিব আৰু এই চাৰিখুটাৰ ওচৰতে শ্ৰী শ্ৰী ঈশ্বৰ নক্ষত্ৰ অথবা হনুমান মন্দিৰটো স্থাপিত মৰমৰ ভক্তপ্ৰাণ ৰাইজ আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাক আশীৰ্বাদ কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব